নমস্কাৰ সকলোকে স্বাগতম জনালোঁ প্ৰবাদ পঞ্চায়তলৈ। বিদ্যাৰ্থীসকল, আজি আমি আলোচনা কৰিম ভাৰতৰ আটাইবোৰ ৰাজ্য আৰু ইয়াৰ ৰাজধানীৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম আৰু ইয়াৰ ৰাজধানী হৈছে দিছপুৰ। নেক্সট, অৰুণাচল প্ৰদেশ আৰু ইয়াৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট, মণিপুৰ আৰু ইয়াৰ ৰাজধানী হৈছে ইম্ফল। নেক্সট, নাগালেণ্ড আৰু ইয়াৰ ৰাজধানী হৈছে কহিমা। নেক্সট, মণিপুৰ ৰাজধানী ত্ৰিপুৰা আৰু ৰাজধানী হৈছে আগৰতলা। নেক্সট, মিজোৰাম আৰু ইয়াৰ ৰাজধানী হৈছে আইজল। নেক্সট, মেঘালয়ৰ ৰাজধানী শ্বিলং। নেক্সট, ছিকিমৰ ৰাজধানী গেংটক। নেক্সট, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ। নেক্সট, মধ্যপ্ৰদেশ আৰু ইয়াৰ ৰাজধানী হৈছে ভোপাল। নেক্সট, বিহাৰৰ ৰাজধানী হৈছে পাটনা। নেক্সট, ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। নেক্সট, মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। নেক্সট, গোৱাৰ ৰাজধানী পানাজী। নেক্সট, গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। নেক্সট, হিমাচল প্ৰদেশৰ ৰাজধানী বিদ্যাৰ্থীসকল দুটা। গ্ৰীষ্মকালীন ৰাজধানী হৈছে চিমলা আৰু শীতকালীন ৰাজধানী হৈছে ধৰমশালা। নেক্সট, হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট, তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। নেক্সট, কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। নেক্সট, কেৰালাৰ ৰাজধানী হৈছে তিৰুৱন্তপুৰম। নেক্সট, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। নেক্সট, তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। নেক্সট, পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট, পশ্চিমবংগ আৰু ইয়াৰ ৰাজধানী হৈছে কলকাতা। নেক্সট, উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। নেক্সট, উত্তৰাখণ্ডৰ ৰাজধানী দুটা বিদ্যাৰ্থীসকল। গ্ৰীষ্মকালীন ৰাজধানী হৈছে দেহৰাদুন আৰু শীতকালীন ৰাজধানী হৈছে গাৰছেন। নেক্সট, ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী আৰু ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। বিদ্যাৰ্থীসকল, আৰু বৰ্তমান ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু 28খন ৰাজ্য। আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ'ল, প্ৰথমটো হ'ল জম্মু কাশ্মীৰৰ ৰাজধানী দুটা। গ্ৰীষ্মকালীন ৰাজধানী হৈছে জম্মু আৰু শীতকালীন ৰাজধানী হৈছে শ্ৰীনগৰ। নেক্সট, লাডাখৰ ৰাজধানী হৈছে লেহ বা কাৰ্গিল। নেক্সট, চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট, নতুন দিল্লীৰ ৰাজধানী হৈছে নতুন দিল্লী বা দিল্লী। নেক্সট, লক্ষদ্বীপৰ ৰাজধানী হৈছে কাভাৰত্তি। নেক্সট, পুডুচেৰীৰ ৰাজধানী হৈছে পুডুচেৰী। নেক্সট, আন্দামান আৰু নিকোবৰ দ্বীপসমূহ আৰু ইয়াৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। নেক্সট, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দ্বীপ আৰু ইয়াৰ ৰাজধানী হৈছে দমন। বিদ্যাৰ্থীসকল, এইটো আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিলৈকে ইমানেই, ধন্যবাদ।